নমস্কাৰ বন্ধুসকল। তো আজি আমাৰ সপ্তাহত মানে আমাৰ আজি 15 দিন হৈ গ'ল, 16 দিনত পৰিলে। তো আজি প্ৰথমে আমি ৰাণীখেতটো দি দিছিলোঁ এসপ্তাহত। তো তাৰপিছত 14 দিনত আমি গম্বৰটো দিলোঁ। তো এতিয়া আমি মুৰ্গীবিলাক এৰি দিছোঁ। তো এৰি দিছোঁ, আপোনালোকে জনাবচোন ঘৰত কেনেকুৱা হৈছে। তো দেখাই আছোঁ আপোনালোকে। তো এনেকৈ আমি 15 দিন হ'ল, 15 দিনত এনেকৈ এৰি দিছোঁ, যিহেতু আমাৰ জাগাৰ নাটনি হৈছিলে। তেনেকৈ চাওক পুৱাৰ ভাগত এনেকৈ মানে পাগত দি আছে তেওঁলোকে। গোটেই দানাবিলাক এনেকৈ দিছোঁ, এটা পানী এটা দানা কৰি দিছোঁ। তাৰ পিছলৈ অলপ এইটো বহল কৰি দিম, যিহেতু ৰুমটো ডাঙৰ আছে। তেনেকৈ পূৰা খুলি দিম। তো এতিয়া যিহেতু আহি গৈছে, গোটেই পাখা আহিছে, এতিয়া ঠাণ্ডাও ইমান নালাগে। তো গ্ৰ'থটো কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। আৰু ভিডিঅ'বিলাক চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। তো এনেকৈ পেপাৰৰ ওপৰত দি দিছোঁ প্ৰথমে, যিহেতু আমাৰ যিখন চাং পাতিছে সেই চাংখন আচলতে বাঁহবিলাক ফাঁক হৈ গৈছে, শুকাই গৈছে। সেইকাৰণে পেপাৰখন দিছোঁ, নহ'লে মুৰ্গীবিলাক যিহেতু মৰি যাব চেপা খালে বাঁহৰ তাত। এনেকৈ দি দিছোঁ। এনেকৈ ৰাখিছোঁ। তো এতিয়া 21 দিনত এটা ভেকচিন দিব লাগিব। এনেকৈ খাব ধৰিছোঁ পুৱাৰ ভাগত। মুৰ্গীবিলাকৰ এৰি দিয়াৰ পৰা ইমান ফূৰ্তি লাগিছে, তো খেলিব ধৰিছে। এনেকৈ ৰাখিছোঁ আৰু